নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগলৈ পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখুৱাবলৈ লৈছোঁ যে আমি ডিউটি কৰা জেগাত কেনেকুৱা ধৰণৰ বৰফ পৰে। এই বৰফৰ মাজতে আমি ডিউটি কৰিবলগীয়া হয়। কি ধুনীয়া বৰফ পৰিছে দেখিছে, ইমান ধুনীয়া নাজাৰা। আপোনালোকেও ইয়াত ফুৰিম বুলি ভাবিলেও আহিব পাৰে। ইয়াত কোনো ইমান হেৰি নহয়, আৰামত আহি আপোনালোক ফুৰিব পাৰিব, বৰফৰ মজা ল'ব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে চাই, লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে আমি ML পষ্টত আছোঁ। আমি ML প্ৰটেকশ্যনৰ কাৰণে আমাৰ ইয়াত ৰখা হৈছে। ইয়াৰ ওপৰলৈ ৰাখিছোঁ। এইখনেই হৈছে আমাৰ মেইন গেটখন, সেইটোতে আমাৰ ডিউটি হয়। ML ঘৰ দেখিছেনে, কি ধুনীয়া ধুনীয়া দৃশ্য। আৰু ঠাণ্ডাটো বহুত আছে, -10, -12 এনেকুৱা মাইনাছ এনি টাইমটো থাকেই। আজি বৰফ পৰাৰ কাৰণে আৰু ঠাণ্ডা হৈছে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।